ছোৱালীজনী স্কুল যাবই হ'ল। মামু ওলাই হৈ গ'ল ভাত দিয়া। শুন, আজি নিমখে খাই যোৱা ভাত ৰাতিকে বাইদেউহঁতৰ ঘৰৰ পৰা আনিলে মাংসই ভাত খাবা দেই। আহা এয়া লোৱা। পানী খালা। Later that same evening. অ দেহা আহিলি? আহিলো, মোক ৰাতিপুৱা অকণ বহি লওঁ। বগে যা। আপুনি চিন্তা কৰিবলগীয়া একো নাই। মানে আপোনাৰ ছোৱালীজনী মোৰ ঘূৰাই কৰিছিলে, তাৰ কাৰণটো হৈছে যে দুৰ্বল হৈ গৈছিলে, তাতে খোৱা বোৱা ভালকৈ কৰা নাই চাগে। মানে তুমি বহি লোৱা, আকৌ মোৰ গাটো বেয়া লাগিব পাৰে। মই দৰৱ কেইটামান লিখি দিম, আপুনি হেৰি কৰিব, দৰৱকেইটা নি মেলি খুৱাব আৰু ফল মূল কিছুমান বেলেগ খুৱাব, ভাল ভাল আনি দামী ভাল পাব। আৰু টনিক দুটামান মই দিছোঁ, আপুনি এখন ফাৰ্মাচীত দিব। হ'ব ছাৰ, আমি যাওঁ এতিয়া দেই। ঠিক আছে। খুব ৰাম, ইমান কাম। আজিতো পখিলি কেল নাহিলেনো, দৰমহা কম। বাইদেউ কিবা এটা দিয়ক আকৌ খাবলৈ। আহিলে ভিক্ষাৰী ইফালে এনে কাম কৰিবলৈও অহা নাই। বাইদেউ কালিৰ পৰা একো খোৱা নাই, কিবা এটা দিয়ক আকৌ। যা, ভিক্ষাৰীবোৰ ক'ৰ পৰা আহে, কাম বন কৰি খাব নোৱাৰি যা। মই যাম। আজিকালি কি মানুহ, আজিকালি দুখীয়া মানুহক হয় এটাও নকয়। এইখন কি আকৌ এটা কাম কি হ'ব এতিয়া, ডাক্তৰে দেখোন ভাল ভাল দৰৱ খুৱাবলৈহে কৈছিলে। হে ভগৱান, তুমিয়ে সহায় কৰা। বাইদেউ কিবা এটা দিয়ক। দাদা, তোমাৰ নিচিনা মোৰো একেই অৱস্থা। আজি ছোৱালীজনীক ডাক্তৰৰ পৰা আনিছোঁহে, যি পাইছোঁ তাকেই দিছোঁ লোৱা। হ'ব, এইখনো কি পাইছিলোঁ, আপুনি মই বুজি পোৱা নাই, আপুনি হ'ব দিয়ক। ছোৱালীজনী দেখোন গাটো ভাল নাই, পইচা পাতিও নাই। বাইদেউক কৈ পিনি পইচা দুটামান সোনকালে আনিবহে লাগিব। A few moments later. পখিলি, তই বাচনকেইটা ধুই দিবিগে। হ'ব বাইদেউ। বাইদেউ, আপোনাৰ লগত মোৰ কথা দুটামান আছিলে। কি কথা? সেইদিনাখন ডাক্তৰে ছোৱালীজনীক দৰৱ কিছুমান লিখি দিছিলে। মোৰ ওচৰত এতিয়া পইচাই নাই, আপুনি দিব নেকি পইচা দুটামান? পইচা খুজিবলৈ নাহিবি, ৰাতিপুৱা ভিক্ষাৰী এটা আহি গৈছে, আকৌ তই পইচা খুজিবলৈ আহিছ। কালি কামলৈ নাহিলে, যা কাম কৰগে। হ'ব দিয়ক বাইদেউ, মই বাচনকেইটা ধুওঁগে। পখিলি বাই তিলো আহিলে, মনটো মই যে কি হ'ল? কিনো কবি আৰু, ছোৱালীজনীক ডাক্তৰৰ ওচৰলৈ নিছিলোঁ, পইচা পাতিও নাই, বাইদেউ পইচা নিদিলে আৰু। হ'ব দিয়ক, চিন্তা নকৰিব, দুখীয়াক সহায় কৰিব ভগৱানে। আপুনি বিশ্বাস ৰাখক, চব ঠিক হৈ যাব। তাকেই আৰু পাই। সেইখন কি? জানো এখন কি? চাওঁচোন। এইখনচোন গাড়ী টিকেট, ক'ত পাইছিলে? তই ধেমালি কৰিবলৈ নাহিবি দেই। ৰ'ব, খেলৰ টিকেট নহয়নো, আজি খেল আছে, চাওঁ জানি ভাগ্যত আছেই। ৰ'ব মই চাই দিওঁ। পখিলি বাই, আপুনি গাড়ীখন জিকিলে। হয় নি? ধেমালি নকৰিবি। পখিলি বাই, ৰ'ব মই আপোনাক একদম কনফাৰ্মটো দিছোঁ, ৰ'ব মই কথাটো জনাই দিওঁ।
এতিয়া কিন্তু পাৰ্টি লাগিব দেই আপুনি গাড়ী জিকি গ'ল 2 দিনৰ ভিতৰত গাড়ী আহি যাব আমি কিন্তু যাম কিন্তু দেই পাৰ্টি খাবলৈ Few moments later. অঁ নবৌ আহক বহকহি অঁ পখিলি মই বহিবলৈ অহা নাই মই তোক কথা এটাহে ক'বলৈ আহিছোঁ কি কথা বাইদেউ এই সেইদিনা বিপদৰ সময়ত তোক সহায়ো নকৰিলোঁ পইচাও নিদিলোঁ তাৰ বাবে মোক ক্ষমা কৰি দিবি আৰু কি কথা কৈছে বাইদেউ নহয় অঁ পখিলি মই বহুত ডাঙৰ ভুল কৰিলোঁ মোক ক্ষমা কৰি দিবি বাইদেউ আপুনি এইবোৰ কি কৈছে ইমান বছৰে আপোনালোকৰ ঘৰতে মই কাম কৰি ঘৰখন চলাই আছোঁ আপুনি আমাক বহুত উপকাৰ কৰি থৈছে নহয় অঁ পখিলি তহঁতি ইমান দুখীয়া হ'লো ইমান দয়ালু মইহে অহংকাৰী মই এতিয়া নিজৰ ওপৰতে খং উঠিছে বাইদেউ আপুনি তেনেকৈ নক'ব বাইদ দিয়ক বাইদেউ এতিয়া ইমান সুখ সময় আমি ফুৰি আহোঁগৈ ব'লক পখিলে ড্ৰাইভাৰ আহিলে ব'লক